Hello students, যেহেতু ইতিমধ্যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছে গতিকে এবাৰ এছএছতে হোক বা এছএছএলচিতে হোক জুবিন গাৰ্গৰ বিষয়ে এখন অসমীয়া ৰচনা লিখিব আহিব পাৰে ৰচনা বিভিন্ন ধৰণৰ হ'ব পাৰে তাৰে দুটা নমুনা আমি ইয়াত দিছো তোমাৰ প্ৰিয় সংগীত শিল্পী বা অসমৰ এজন মহান ব্যক্তি বা জুবিন গাৰ্গৰ বিষয়ে লিখিব আহিব পাৰে হেহে আমি জুবিন গাৰ্গৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন যে ৰচনা এখন যিদৰে লিখিব লাগে সেইদৰে দিয়া আছে যেহেতু আমাৰ এছএছএলচি 6 মাৰ্ক আৰু এছএছত 10 মাৰ্ক আহে তেতিয়াহলে আৰম্ভ কৰো আহক আৰম্ভণি অসম মাতৃৰ সুসন্তান জুবিন গাৰ্গ যাৰ নামে এক বিশাল পৰিচয় বহন কৰে তেওঁক নতুনকৈ পৰিচয় দিয়াটো এক দৃষ্টতা মাথো তেওঁ আছিল একেধাৰে কণ্ঠশিল্পী সুৰকাৰ গীতিকাৰ সংগীত পৰিচালক চলচ্চিত্ৰ প্ৰযোজক চিত্ৰনাট্যকাৰ আৰু এজন মানৱ দৰদী সমাজসেৱক তেওঁ মূলতঃ অসমীয়া বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কাম কৰিছিল 40টাতকৈ অধিক ভাষা আৰু উপভাষাত প্ৰায় ৩৮,০০০ৰো অধিক গীত গাইছিল তেওঁৰ মধুৰ কণ্ঠ আৰু বহুমুখী প্ৰতিভাই সংগীতৰ জগতত তেওঁক এজন কিংবদন্তি ৰূপে গঢ়ি তুলিছিল তাৰ পিছত আছে জন্ম আৰু পৰিয়াল জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনত 18 নৱেম্বৰ মেঘালয়ৰ তুৰাত এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্মৰ নাম আছিল জুবিন বৰঠাকুৰ তেওঁৰ বিখ্যাত সংগীত সুৰকাৰ জুবিন মেহতাৰ নামেৰে নামকৰণ কৰা হৈছিল আৰু তেওঁৰ গোত্ৰ গাৰ্গ উপাধি হিচাপে ব্যৱহাৰ কৰিছিল তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন দণ্ডাধীশ গীতিকাৰ আৰু কপিল ঠাকুৰ ছদ্মনামেৰে কবিতা লিখা এজন কবি আছিল মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী গায়িকা আছিল সংগীতময় পৰিয়ালত জন্ম লৈ জুবিন সৰু বয়সেই সংগীতৰ প্ৰতি গভীৰ ভালপোৱা বিকশিত কৰিছিল তিনিগৰাকী ভাই ভনীৰ ভিতৰত জুবিন জ্যেষ্ঠ আছিল জুবিন গাৰ্গে 2002 চনত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সৰুৰে পৰা তেওঁ স্পষ্টবাদী সৰল আৰু শিশুসুলভ আছিল তাৰ পিছত আছে শিক্ষা আৰু সংগীত যাত্ৰা তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা জেবি কলেজ যোৰহাটৰ পৰা সম্পূৰ্ণ কৰিছিল পিছলৈ তেওঁ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ল'বলৈ লৈছিল যদিও সংগীতৰ কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ পৰা বাদ দিয়ে 3 বছৰ বয়সৰ পৰাই জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিল তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ যাৰ পৰা গান শিকিছিল জুবিন গাৰ্গেও তাৰ পৰাই গান শিকিছিল আৰু তেওঁ পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত 11 বছৰ ধৰি তবলা বজাবলৈ শিকিছিল গুৰু ৰামানী ৰায় তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল 1992 চনত মুক্তি পোৱা অনামিকা এলবামৰ জৰিয়তে তেওঁ পেছাদাৰী সংগীত জগতত প্ৰৱেশ কৰিছিল তাৰ পিছত আছে সংগীত কেৰিয়াৰ আৰু অন্যান্য বৰঙণি জুবিন গাৰ্গে 12টা বাদ্যযন্ত্ৰ বজাব পাৰিছিল যাৰ ভিতৰত আছিল আনন্দলহৰী ঢোল দোতাৰা ড্ৰাম গিটাৰ হাৰমনিকা হাৰমনিয়াম মেণ্ডলিন কিবোৰ্ড তবলা আৰু বিভিন্ন পাৰকাছন বাদ্যযন্ত্ৰ তেওঁ অসমৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা কণ্ঠশিল্পী আছিল তেওঁ বহুতো হিন্দী চলচ্চিত্ৰতো গীত গাইছিল যাৰ ভিতৰত আছে দিল সে ডলি হাজাকে ৰাখনা ফিজা কাটে আৰু জেল দে ট্ৰেপ 2003 চনত তেওঁ বঙালী সংগীত উদ্যোগত আত্মপ্ৰকাশ কৰিছিল জুবিন গাৰ্গে বহুতো অসমীয়া আৰু বঙালী চলচ্চিত্ৰতো অভিনয় কৰিছিল আৰু সংগীত পৰিচালনা কৰিছিল গাৰ্গে গুৱাহাটীত নিজাকৈ প্ৰডাকশ্যন হাউচ আৰম্ভ কৰিছিল তেখেতে অসমীয়া ছবি মন যায়ৰ বাবে 2007 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে 2000 চনত গাৰ্গে অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰ ছবিৰ ৰচনা পৰিচালনা আৰু অভিনয় কৰে তেওঁৰ আন এখন অসমীয়া ছবি দীনবন্ধুতো অভিনয় সহ-প্ৰযোজনা আৰু সংগীত পৰিচালনা কৰে যাৰ বাবে তেওঁ 2005 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে গ্লোবেল ইণ্ডিয়ান ফিল্মছ এৱাৰ্ড ইয়ালি গীতটোৰ বাবে শ্ৰেষ্ঠ প্লেবেক গায়ক পুৰস্কাৰ লাভ কৰিছিল তাৰোপৰি মেক্স ষ্টাৰডাষ্ট এৱাৰ্ডছত ইয়ালি গীতটোৰ বাবে নতুন মিউজিকেল সেন্সেশন পুৰস্কাৰ লাভ কৰিছিল
তেওঁ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল। জুবিন গাৰ্গে অসমীয়া, হিন্দী আৰু বাংলা ছবিৰ সংগীত পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰে 2009 চনত। ইক'জ অফ চাইলেন্স নামৰ এখন নন ফিচাৰ চলচ্চিত্ৰৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে 55 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। 2024 চনত 27 মে'ত মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰ অফ লিটাৰেচাৰ সন্মানীয় ডিগ্ৰী প্ৰদান কৰে। জুবিন গাৰ্গে অসমীয়া সংস্কৃতিক বিভিন্ন সময়ত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল আৰু সক্ষমো হৈছিল। সকলো স্তৰৰ গানৰ মাজেৰে তেখেতে অনুৰাগীসকলক মোহাচ্ছন্ন কৰি ৰাখিছিল। সামৰণি 2025 চনৰ 19 ছেপ্টেম্বৰ ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত এক দুৰ্ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হয়। তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল, য'ত তেওঁৰ অনুষ্ঠান কৰাৰ কথা আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 52 বছৰ। দৰদী মনৰ এই গায়কজন কেৱল মাত্ৰ এজন গায়ক নাছিল। সকলো প্ৰজন্মৰ মানুহৰ মাজত জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে একতা আৰু ভালপোৱাৰ এনাজৰীৰে বান্ধি এক নতুন ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছিল। সেয়ে হয়তো মৃত্যুক যিনি অসমীয়াৰ হৃদয়ত তেওঁ সদায় অমৰ হৈ থাকিব। এই বিতৰ্কিত পৰিৱেশৰ পৰা জুবিন গাৰ্গদেৱৰ মৃত্যুক অসমীয়াই আজিও সহজভাৱে স্বীকাৰ কৰিব পৰা নাই। তেওঁৰ শেষ যাত্ৰাৰ সমদল বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহৎ সমদল হিচাপে পৰিগণিত হৈছিল। অসমীয়াৰ আৱেগ, অসমীয়াৰ স্বাভিমান হিয়াৰান্থু জুবিন গাৰ্গদেৱৰ সমাধিস্থলীত হেজাৰজনে গাইছিল আৰু জুবিন গাৰ্গে মৃত্যুৰ আগত কৈছিল যে মই মৰিলে এইটো গানে বাজিব বা তেওঁৰ অন্যতম শ্ৰেষ্ঠ গীত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।